Hey guys, welcome back to my YouTube channel. নাগপুৰত আছোঁ আৰু নাগপুৰৰ পৰা আজি দিল্লী যাম। নাগপুৰৰ এই কেম্পৰ ভিতৰতে এইটো এটা নালা আছে, অৰ্থাৎ সৰু নদীৰ দৰে আৰু এইটো কালভাৰ আৰু ইয়াত বহুত কেঁকোৰা চাওক, এইটো এটা এনেকুৱা কেঁকোৰা মই অসমত দেখা নাছিলোঁ। এই নালাটোত মানে যদি আপুনি ক'ৰবাত 1 কিলোমিটাৰ গুচি যায় তেনেহ'লে 1 কেজি মান পাব, তাতকৈ বেছি পাব পাৰে। কেঁকোৰা বহুত আছে, বেলেগ মাছ চাছ কিন্তু নাই। এইটো এটা শ্বৰ্ট কাটিং ৰাস্তা, এইটো মেডিকেলত যাব পাৰি। এইফালেদি গ'লে বহুত দূৰ হয় আৰু আমি থকা ব্ৰেকটো হৈছে এইটো। আমি ইয়াত থাকোঁ এই বিল্ডিংটোত। এতিয়া 4:30 বাজিছে, 8টা বজাত আমাৰ ট্ৰেইন আছে ৰাজধানী এক্সপ্ৰেছ। আমাৰ বেগবিলাক ৰেডি কৰি থৈ দিছোঁ, এইবিলাক আমাৰ লগৰবিলাকে ৰেডি হৈ আছে। আমি টোটেল 6জন যাম আৰু জাষ্ট 15-20 মিনিট পাছতে গাড়ী আহিব, ষ্টেচনলৈ লৈ যাব আমাক। এই খানা পেকিং কৰি ল'লোঁ। এই চাওক, এই মেট্ৰ' উঠিম আৰু গাড়ী এতিয়া ষ্টেচন গৈ আছোঁ। ষ্টেচন আহি পালোঁ অলপ আগতে, আমাৰ ট্ৰেইন আহি পালে। এতিয়া উঠিম আৰু কালি ৰাতিপুৱা পাম দিল্লী। এইখন হৈছে ৰাজধানী এক্সপ্ৰেছ, চাব লিখাই আছে, জুম কৰি দেখাই দিছোঁ। আজিৰ পৰা 5 বছৰমান আগত এবাৰ উঠিছিলোঁ। আৰু থেংকছ ফৰ ৱাচিং। এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু দিল্লীলৈ যোৱা যিটো যাত্ৰা, সেইটো আৰু এটা ব্লগত মই দেখুৱাম আপোনালোকক।